নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আৰু যিহেতু আজি হৈছে 22 নম্বৰ ৰোজা এতিয়া মই ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে আমাৰ ইয়াৰ ওপৰত ধৰিছে হাই কৰি বেমাৰ হোৱাৰ অৱস্থা নাইকিয়া হৈছে মানে ছোৱালীজনী আৰু যিহেতু এতিয়া ঈদৰ কাম আৰম্ভ কৰি দিছোঁ এইফালে যিহেতু পৰ্দা অলৰেডি খুলিলোৱে এইখন আৰু এইখন আছে আৰু ড্ৰয়িং ৰুমৰ পৰ্দাবিলাক আছে ভাবিছোঁ এইবোৰ চব ধুই লওঁ যিহেতু আজি দেওবাৰ সেয়েহে সকলোবোৰ ধুই মেলি লওঁ আৰু যিহেতু কোনদিনা বৰষুণ দিয়ে ঠিক নাই সেয়েহে ভাবিলোঁ তেন্তে চাই থাকক মোৰ লগত আজি দিনটোত মই কি কৰোঁ তেন্তে সেইসকলৰ ভিডিঅ'টো স্কিপ নকৰিব সকলোকে চাই গৈ থাকক এতিয়া যিহেতু পৰ্দাবোৰ ধুব ওলাইছোঁ সেয়েহে জল্দি মই পৰ্দাবোৰ খুলি লওঁ মানে এই পৰ্দাবোৰ বেছিকৈ ধোৱা নহয়ে ঈদত মানে বেছি কষ্ট ৰাউণ্ডবোৰ থাকে এইবোৰ মানে তাতে ৱাশ্বিং মেচিনতে পৰি এৰাই যায় সেয়েহে অসুবিধা হয় আৰু যিহেতু পৰ্দাকেইখন লোৱা বেছি দিন হোৱা নাই নতুনকৈ লোৱা সেয়েহে অলপমান গোটেইবোৰ খুলি মেলি লৈ ধুই লওঁ যিহেতু ঈদ আহি আছে আৰু এইখন পৰ্দা যিহেতু মই পিছত ধুম আৰু যিহেতু এয়া ডানলভত পৰা এই কাপোৰকেইখনো মই ধুই লওঁ জল্দি কৰি পেলাই ফাইনেলি কাপোৰ ধুই মেলি হৈ গ'ল সকলোবোৰ দেখিছে নহয় এয়া কাপোৰৰ মেলা হৈ গৈছে সকলোবোৰ মেলি থৈ দিছোঁ আৰু যিহেতু যোৱাকালি ইয়াত দেখিছিলে পৰ্দা সকলোবোৰ ধুই মেলি হৈ গ'ল আৰু মই ব্লগটো আজি দুদিন ব্লগ একেদিনাই দিবলৈ চেষ্টা কৰিছোঁ যিহেতু আমি পাই যাব ন ঘৰটো চাফা মানে পৰিষ্কাৰ কৰা এইখিনি দেখুৱাই থাকিবলৈ আৰু আজি হৈছে ছেকেণ্ড ডে সেয়েহে ভাবিলোঁ আৰু আজি ঘৰটো অলপ চাৰি চুকীয়াটো কালি যিহেতু কাপোৰ কানি ধুই মেলি হৈ গ'ল আৰু এতিয়া অলপ মকৰা জালখিনি গুচাই মেলি দিওঁ ইমান বেছিকৈ নাই তথাপিও যিখিনি আছে গুচাই মেলি দিওঁ আৰু এতিয়া হৈছে দেৰিয়ে হৈ গ'ল বাৰু সময় সেয়েহে তথাপিও জল্দি কৰি মেলি লওঁ ভিডিঅ'টো স্কিপ নকৰিব সেইকাৰণে চাইকৈ থকা এইফালে মই যিহেতু মেট্ৰেছটো আজি ৰ'দত দিছোঁ বহুত দিন হ'ল দিয়াই নাই সেয়েহে গোটেইটো মেট্ৰেছ ৰ'দত দিয়াৰ পাছতে এতিয়া মই দেখিছে নহয় ওপৰৰ ফালে মকৰা জাল হৈছে আৰু এইবোৰ মই জল্দিকৈ সকলোবোৰ ফেন চেন আঁতৰাই লৈছোঁ লৈ খিৰিকীবোৰ এইদৰে মেলি দিছোঁ যিহেতু এই খিৰিকীকেইখন মেলা নহয়েই যিহেতু এইফালে গাড়ী ঘৰ আছে আৰু ৰাস্তাও আছে লগতে মানুহবোৰ অহা যোৱা কৰি থাকে সেয়েহে খিৰিকীকেইখন মেলি থ'লে মানে অসুবিধা হয় অহা যোৱা কৰা সেয়েহে আৰু মই এইদৰে মেলি লৈ এইফালে আৰিয়া দেখিছে নহয় মোৰ লগত সমানে কাম কৰাত ব্যস্ত জল্দি মই এইখিনি পৰিষ্কাৰ কৰি মেলি লওঁ আপোনালোকে চাই থাকক হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা যিহেতু ৰুমটো চাফা কৰি মেলি হৈ গ'ল মকৰা জাল গুচাই মেলি এতিয়া ফেনখন পৰিষ্কাৰ কৰিবলৈ লৈছোঁ ঘৰ চৰ সাৰি থাকিলে জানেই নহয় ফেনবোৰ কেনেকুৱা লেতেৰা হৈ যায় এইদৰে বাহানীৰে পৰিষ্কাৰ কৰি দিছোঁ দি মেলি কাপোৰে মুচি দিম আৰু আজি হৈছে নেক্সট ডে এয়া আৰিয়া দেখিছে এইফালে গোটেইবোৰ কাপোৰ নেক্সট ৰুমটো পৰিষ্কাৰ কৰিবলৈ লৈছোঁ জল্দি মই এই ৰুমটো কৰিছোঁ নহ'লে আপোনালোকে আমনি পাব নহ'লে এইফালে দেখিছে নহয় আৰিয়াই মোৰ লগত ফাইনেলি ঘৰ চৰ পৰিষ্কাৰ কৰি মেলি মানে মকৰা জাল চাল গুচাই মেলি হৈ গ'ল গোটেইবোৰ সাৰিলোঁ কিন্তু ঘৰ মই মোচা নাই যিহেতু আৰু মানে ড্ৰয়িং ৰুমটো আছে সেইটো কৰি মেলি আৰু মই অলপকৈ কৰি আছোঁ বেছিকৈ কৰিব নোৱাৰি যাই ৰাখিলোঁ ভাগৰ লাগে বহুতো তাতে আৰিয়াই বহুত আমনি কৰি থাকে আৰু যিহেতু তাই বেমাৰ হৈ আছিল আপোনালোকে জানে যদিহে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে সেয়ে তেতিয়াৰ পৰা তাই বহুতো খিংখিঙীয়া হৈ গৈছে মানে কান্দিয়ে থাকে অকণমানতে আৰু এফালে যিহেতু আৰিয়াক খুব টোপনি নিয়াব লগা আছিলে তাইকো টোপনি নিয়ালোঁ আৰু যাই ৰাখিলোঁ এইখিনি সময় অকণমান আমনিয়ে লাগে ভিডিঅ' বনাবলৈ এইফালে ঈদৰ বজাৰত আপোনালোকক দেখুওৱা নাই মইনো কি ল'লোঁ আৰিয়াক যিহেতু এতিয়ালৈ একো দিয়া হোৱা নাই কি দিওঁ পিছত বাৰু ভিডিঅ'ত আপোনালোকক দেখুৱাম যিহেতু মই লৈছোঁ আৰু লগতে মিছ'ৰ পৰা মই কুৰ্তা ছেট অৰ্ডাৰ দিছিলোঁ ভাবিলোঁ কুৰ্তা হল ভিডিঅ' এটা দিম বুলি দিয়া হোৱাই নাই সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি
আৰু এতিয়া যাম ইফতাৰ বনাবলৈ, টাইম হ'ল। ইফতাৰ বনাই মেলি লৈ আপোনালোকক মই নিউজৰ বাবে কি লৈছোঁ দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই গৈ থাকক। ইফতাৰৰ বাবে এয়া হৈছে খলা চাপৰি পিঠা, লগতে ইফালে মই বনাবলৈ লৈছোঁ চুজি হালৱা, আৰু যিহেতু এনফালে বৌয়ে বনাই আছে, ইফালে মাংস, আৰু এয়া হৈছে বুট ভাজি হৈ গ'ল, আৰু এফালে হৈছে শাক ভাজি, লগতে আছে এয়া মাছ, আৰু এয়া মোৰ চুজি হালৱা হৈ গ'ল। এইফালে বৌ আৰু মই দুইজনীয়ে পাকঘৰত একেলগে অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইফালে হৈছে গাখীৰ, মানে পিছ ৰাতি খাবৰ বাবে। এইফালে এতিয়া আমি যিহেতু সকলোবোৰ বনাই মেলি হৈ গ'ল, এতিয়া ইফতাৰ বাঢ়ি আছোঁ। দুইজনীয়ে এইদৰে ডাইনিঙতে আমি সকলো একেলগে কৰোঁ, আৰু খলা চাপৰি পিঠা সদায় হয়তো আপোনালোকে দেখি থাকে, কিয়নো আমাৰ ঘৰত সকলোৱে মানে পিঠা লাগিবই, তেওঁলোকে বেলেগ একো নাখায় ইফতাৰত। আৰু লগতে চুজি হালৱা, চেৱৈয়া এইবোৰে খাই থাকে, মানে ৰিপিট চলি থাকে। কাট চিট কেতিয়াবা পোলাও বনোৱা যায়, নহ'লে গেছৰ প্ৰব্লেম হয় বেছিকৈ। আৰু যিহেতু বেছি স্পেচিয়েল ইমান কৰা নহয় ইফতাৰত, ফল মূল থাকে লগতে, আৰু ঘৰটো দেখি কোনেও যাতে বেয়া কমেণ্ট নকৰে, যিহেতু পাকঘৰটো বহুত পুৰণি হয়, সেয়েহে ৰংটো অকণমান পুৰণা পুৰণা দেখিছে। এইফালে আৰিয়া দেখিছে মোবাইল চাইছে, ইফতাৰ কৰাৰ সময়তো ইফতাৰ কৰি মেলি লৈ লগ পাইছোঁ। আৰু এইফালে এতিয়া যিহেতু ইফতাৰ কৰি মেলি হৈ গ'ল, এতিয়া বুট লৈ লৈছোঁ, আদা নিমখ সানি মেলি ফাইনেলি ইফতাৰ কৰি মেলি হৈ গ'ল। আৰু এইফালে লৈ লৈছোঁ এয়া বুট, আৰু লগতে আদা, যিহেতু ইফতাৰ খোৱাৰ পাছত মই এইদৰে কেঁচা বুট খাওঁ, মানে মই ভাজা বুট নাখাওঁ ইফতাৰৰ সময়ত। কোনে কোনে এইদৰে কেঁচা বুট খাই ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এইফালে এইবোৰ হেৰি পাৰা হোৱাই নাই, পাৰিম বাৰু, বাকীখিনি পৰিষ্কাৰ কৰি হৈ লওক। তাৰপিছত এতিয়া মই বুটখিনি খাই লওঁ, খাই লোৱাৰ পাছতে মই আপোনালোকক ঈদত লোৱা কাপোৰযোৰ দেখুৱাম, তাৰপিছতে ভিডিঅ'টো এণ্ডিং কৰিম। এইযোৰ হৈছে মোৰ ঈদত দিয়া কাপোৰযোৰ, মানে হাজবেণ্ডে গিফ্টত দিছে ঈদ বুলি, আৰু বেছি একো লৈ থকা নাই, যিহেতু অনলাইনৰ পৰা অৰ্ডাৰ দিয়া হৈ থাকে। তথাপি ঈদ বুলি এইযোৰ কাপোৰকে ল'লোঁ, আৰু বেছি কৰি থকা নাই। এইযোৰ যিহেতু অলপমান চিল্ক মেটেৰিয়েলৰ হয়, লগতে এম্ব্ৰইডাৰিং কৰা আছে, পিচ কালাৰৰ হয়। কালাৰটো কেনেকুৱা লাগিছে নাজানো, কেমেৰাত অলপ বেলেগ বেলেগ দেখিছে হ'বলা। আৰু লগত আছে এইটো প্লাজো, আৰু এইটোতো এম্ব্ৰইডাৰিং কৰা আছে অলপমান। কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যিহেতু আৰিয়াই বাবে এইটো চিম্পল ফ্ৰক লোৱা গৈছে, যিহেতু আৰিয়া বেছি একো দিয়া হোৱা নাই এতিয়ালৈ, মানে মিছ'ৰ পৰা অৰ্ডাৰ দিছোঁ। ফ্ৰক এটা আহিব, যিটো মই আপোনালোকক দেখুৱাম, আগতে দেখিছে হ'বলা ফ্ৰকটো, ভালকৈ মই দেখুৱাম। আৰু যিহেতু মাহীয়েক নানীয়েক সৈতে দিব বাকী আছে। ফাইনেলি এতিয়া যিহেতু ৰাতি হৈ গ'ল, ভাবিছোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ। ভিডিঅ'টো এণ্ডিং কৰাৰ আগতে আপোনালোকক ভাবিছোঁ বস্তু এটা দেখুৱাওঁ, যিহেতু আজি ফেৰিৱালা আহিছিলে, আৰু মই তাৰ পৰা যিহেতু এইটো দেখিছে নহয়, এইকেইটা কাপ কেনেকুৱা লাগিছে, এই কাপকেইটা মই যিহেতু এই কাপকেইটা ল'লোঁ, বহুত ভাল লাগিছে, কিউট হয়, মৰম লগা হয়, সেয়েহে। আৰু যিহেতু এইকেইটা চম্ভালি থ'ব লাগিব, যিহেতু সোনকালে ভঙাৰ চান্স আছে, মই যিহেতু সদায় থ'বলৈহে আনিছোঁ। আৰু এই দেখিছোঁ নহয়, শ্ব'কেছটো মুচিব লগা হৈ আছে অলৰেডি, শ্ব'কেছটো নুমুচিলোঁ সিদিনাখন। আৰু এইটো এটা বাকী, আৰু মুচিবলৈ মুচিম বাৰু মই, আৰু চাবা বেয়া হৈ যাব। আৰু এইফালে আৰিয়া খোলাৰ লগতে কাম আৰম্ভ, আৰু ভাবিছোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ। আৰু ভিডিঅ'ত লোৱা কি কাপোৰ ল'ব বাকী আছে, মা আগৰ পৰাই এতিয়াও দিয়া নাই, দিয়া হোৱাই নাই, আৰু কি দিয়ে তাকে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে যায় চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদিহে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নাই, আৰু কোনোবা যদি আজি নতুনকৈ চাইছে মোৰ চেনেলটো, তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যিসকলে মোক এতিয়া ছাপোৰ্ট কৰি আছে, তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদিহে আপোনালোকে মোৰ এই ধৰণৰ মানে ভিডিঅ'বোৰ ব্লগবোৰ চাই থাকিব বিচাৰে, তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মই ভাবি আছোঁ, যিহেতু মিছ'ৰ কুৰ্তি হ'ল এটা মানে দিম বুলি ভাবি আছোঁ ভিডিঅ', যিহেতু মোৰ তাত মিছ'ৰ কুৰ্তি মানে কেইটামান আহিছে, যিহেতু মই আপোনালোকৰ লগত ৰিভিউ কৰিব বিচাৰোঁ, যদিহে লাগে। লগতে ভাবি আছোঁ শাৰী কালেকশ্যন, মোৰ মেখেলা চাদৰ কালেকশ্যন, লগতে অসমীয়া জুৱেলাৰী কালেকশ্যন, যিহেতু এতিয়া বৰ্তমান বহুত ট্ৰেণ্ডত আছে, সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যদিহে আপোনালোকে বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব। তেন্তে আজিলৈ বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো। সকলো ভালে থাকক, সুস্থ থাকক, নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ টাটা, বাই বাই, গুড নাইট।